নমস্কাৰ, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছোঁ। বিহুৰ ভিডিঅ' কেইটামান থাকিয়ে গৈছিল, সেইবাবে আজি ভিডিঅ'টো আপলোড দি দিলোঁ। এইটো হৈছে বিহু চাকি জ্বলোৱা আমাৰ ঘৰত, এই বুলি আপোনালোকক দেখাম বুলি ল'লোঁ অলপ কেনেদৰে আমি কি কৰিলোঁ। এইপিনে আমাৰ এই আপা আহিছে আৰু নাই তেনেকৈ আৰু কোনোবাক মাতিছে, বেছি মানুহ মতা নাই বাৰু। আমি আচলতে বিহু চাকি জলপানেৰে জ্বলাওঁ আৰু এয়া দৈ, চিৰা, গুড় তেনেকৈ কৰি সকলোবোৰ যোগাৰ কৰি লোৱা হৈছে। আমি আহোম যদিও হাজিৰা সকাম নকৰোঁ, কাৰণ আহোম পকা আৰু কেঁচা দুবিধ থাকে, গতিকে আমি কেঁচা ভাগতে পৰোঁ। সেইবাবে আমি জলপানেৰেহে আমি সকামখন কৰোঁ। আৰু এয়া হৈছে আমাৰ গুণগুণে অহাৰ পৰা অকল মোবাইলটোকে চাই আছে। আজিকালি সৰু ল'ৰা ছোৱালীবোৰ কিনো কম, মোবাইলটোৰ বাহিৰে আৰু একো নালাগে আৰু। ইপিনে আপা আৰু মা মিলি দুয়োজনীয়ে চব যা যোগাৰ চলাই আছে, দক্ষিণাবোৰ আগবঢ়াইছে ক'ত কেনেকৈ দিব লাগে। আৰু এইফালে মই অলপমান কাম কৰিছোঁ, ঘৰত যিহেতু সকাম আছে অলপমান কাম ওলাবই। কাম বনবোৰ কৰি ময়ো মাহঁতৰ লগত অলপ লাগি দিলোঁগৈ। ইটো সিটো কাম কৰোঁতে মেলোঁতে আমাৰ আশীৰ্বাদ ল'বলৈ টাইম হৈ গ'ল। সকলোৱে ভালদৰে প্ৰাৰ্থনা গাই মেলি সকলোবোৰ কাম ভালদৰে সম্পন্ন হ'ল। আৰু এনেকৈ আমি চবেই মিলি জা জলপান খাব ল'লোঁ, লগতে পিঠা আছিলে, তেনেকৈ উলিয়াই মেলি আমি চবেই ভাগ বতৰা কৰি খালোঁ। আৰু এনেদৰে আমাৰ এই চাকি জ্বলোৱা পৰ্বটো গ'ল। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। আকৌ লগ পাম, বাই।